নমস্কাৰ, আসসালামু আলাইকুম। এয়া মোৰ হাতত কি চিনি পাইছেনে? এয়া হ'ল কচু লতা, কিছুমানে কচু নাৰী বুলি কয়। মোৰ যে সৰু পাচলি বাগিচাখন আছে, তাত এই কচু লতাবিলাক হৈছে। মোৰ কিমান ভাল লাগিছে, খাই ইমান ভাল পাওঁ। বহুত দিন খোৱাও নাছিলোঁ এই বস্তুটো। গাঁৱত গ'লেহে খাব পাওঁ, কিন্তু আজি মই বিদেশত থাকিও এইবিলাক আঞ্জা খাব পাৰিছোঁ। মই বহুত প্ৰাউড ফিল কৰিছোঁ। তাৰ পৰা মই এই কচু লতাখিনি লৈ লৈছোঁ। অকণমান হৈছে, কোনো কথা নাই। তাৰপিছত মই আনি ধুনীয়াকৈ ওপৰৰ বাকলিটো চুচটো এৰাই লৈছোঁ। এৰাই লৈ মই এইটো যিটো গলত খোজাই ধৰে, গতিকে মই এইখিনি বইল কৰি ল'ম। কচু লতাখিনি যাতে ডুব যায় সিমান পৰিমাণৰ পানী লৈছোঁ। পানীত মই অকণমান নিমখ আৰু অকণমান হালধি দি এই কচু লতাখিনি যেতিয়া পানীখিনি উতলিব, তেতিয়া তাত মই দি ধুনীয়াকৈ 3-4 মিনিটমান সময় হাই ফ্লেমত এইখিনি মই এনেকৈ লৰাই থাকিম। তাৰ 3-4 মিনিটমানৰ পিছত মই এইখিনি ধুনীয়াকৈ আজৰি কৰি আকৌ ভালকৈ চাফা পানীৰে ধুই আজৰি কৰি ল'ম। তাৰ কাৰণে মই আকৌ এতিয়া মছলাখিনি এড কৰিছোঁ। মছলাৰ কাৰণে মই সৰু সৰু চাইজৰ 3টা পিঁয়াজ লৈছোঁ, অকণমান বেছিকৈ নহৰু লৈছোঁ, নহৰু হ'লে সোৱাদ লাগে। গোটা জিৰা, জালুক, আদা আৰু জ্বলা লৈছোঁ। গোটেইখিনি মই খুন্দি ল'ম, খুন্দি লৈছোঁ। তাৰপিছত মই কেৰাহীখন বহাই গোটেইখিনি মই খুন্দি ল'ম। তাৰপিছত মই কেৰাহীখন বহাই দিছোঁ। বহাই দি যেতিয়া গৰম হৈছে, তেল দিছোঁ। তেতিয়া পূৰা গৰম হ'ব। এই আঞ্জাখনত অকণমান তেলো বেছি লাগে। তেল বেছি হ'লে অলপ সোৱাদটো বেছি হয়। তাৰপিছত মই এই ধুই মেলি আজৰি কৰি ৰখা মোৰ কচু লতাখিনি এই হাই ফ্লেমত মই এই পূৰা তেলত দি পূৰা ফ্ৰাই কৰাৰ নিচিনাকৈ ভাজিম 2 মিনিটমান সময়। ভাজি মই ইয়াতে অকণমান নিমখ দিম। নিমখটো মন কৰিব, আমি উতলাতেও নিমখটো দিছিলোঁ, আৰু পিছলৈ আঞ্জাখন আকৌ মজি যাব, কম হৈ যাব। সেইকাৰণে নিমখটো অকণমান দিব, পিছত লাগিলে আকৌ এড কৰিব পাৰিম। অকণমান হালধি দি এনেকৈ হাই ফ্লেমত মই 2 মিনিটমান লৰাই লৈছোঁ। তাৰপিছত 2 মিনিটমান পিছত মই ইয়াতে মোৰ খুন্দি লোৱা গোটেইখিনি মছলা, পিঁয়াজ, নহৰু, আদা, জ্বলা, জিৰা, জালুক গোটেইখিনি মই দি এবাৰ জুইটো কমাই দিছোঁ। কমাই দি ঢাকনিখন বন্ধ কৰি এনেকৈ 2 মিনিটমান সময় ৰাখি দিছোঁ। এনেকৈ 2 মিনিটমান সময় মই ধুনীয়াকৈ ৰাখি দিম। ৰাখি দি মই এনেকৈ ঢাকনিখন 2 মিনিটমানৰ মূৰে মূৰে মই চাই থাকিম, আঞ্জাখন এনেকৈ লাৰি দি থাকিম। তাৰপিছত মই ইয়াতে অকণমান গৰম মছলা ব্যৱহাৰ কৰিছোঁ। এই আঞ্জাখনত গৰম মছলা অকণমান দি দিছোঁ। দি এনেকৈ ৰাখি দিছোঁ। 2 মিনিটৰ মূৰে মূৰে চেক কৰি থাকিম। তাৰপিছত এয়া শুকাই গৈছে। তাৰপিছত যাতে মোৰ মছলাখিনি ভালকৈ আৰু মিক্স হৈ যায়, তাৰ কাৰণে অকণমান মই ইয়াতে পানী ব্যৱহাৰ কৰিম। পানী দি লৰাই আকৌ 2 মিনিটমানৰ কাৰণে ৰাখি থ'ম। বেছি সময় নালাগে, যিহেতু ষ্টিক কৰি লৈছোঁ, যিহেতু বইল কৰি লৈছোঁ, গতিকে বেছি সময় নালাগে। মোটামুটি 10 মিনিটমান নালাগে, সোনকালে হৈ যায় আঞ্জাখন। তাৰপিছত মই মোৰ হৈয়ে গ'ল আঞ্জাখন মোটামুটি। কিমান ভাল লাগিছে, বিদেশত থাকিও এইবিলাক আঞ্জা খাব পাম। অকণমান হৈছে, কিন্তু খুবেই সোৱাদ লাগিছে আৰু খাবলৈ বহুতে সোৱাদ হৈছিল। আৰু চবতকৈ ডাঙৰ কথা, মোৰ বাগিচাখনৰ পৰাই বিদেশত থাকি এইবিলাক আঞ্জা খাব পাৰিছোঁ, সেইটোৱে। এইখিনিয়ে আছিল আৰু।